আলিৰ মূৰত তেলি কদম ৰাস্তাৰ মূৰত বেল বেল চাইবা চলে বাপু কইনা চাইবা গেল বয়কে সুধে বাপু কইনা কিমান ভাল কি সুধা বুকৰ বৌ কবা লাগে। নমস্কাৰ প্ৰিয় দৰ্শক, আজি দীৰ্ঘদিনৰ মূৰত আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। সাধাৰণতে মই খুব কমকৈ ভিডিঅ' দিওঁ বুলি মোৰ কেইবাগৰাকীও বন্ধুৱে কৈ থাকে। আজি এটা ভিডিঅ' লৈ আহিছোঁ। হোলীৰ সময়, হোলী গীত মুখৰিত হৈ আছে ৰাজ্যৰ আকাশে বতাহে। এইখিনি সময়ত মই বৰপেটাত আছোঁ আৰু বৰপেটাত উপস্থিত হোৱাৰ সময়ত হোলী গীতৰ বিষয়ে যদি কথা নাপাতোঁ তেতিয়াহ'লে ভুল কৰা হ'ব। মোৰ লগত আপোনালোকৰ সকলোৰে পৰিচিত নকুল দাস ডাঙৰীয়া উপস্থিত আছে আৰু যিসকলে নাজানে মই মাত্ৰ এটা বাক্যই ক'ম, অসমৰ প্ৰসিদ্ধ লোকসংগীতৰ যিসকল শিল্পী আছে তাৰ ভিতৰত এগৰাকী হৈছে নকুল দাস। হোলী গীতেই নহয়, হোলী গীতৰ উপৰি নাও খেলৰ গীত আৰু অন্যান্য যিবোৰ পৰম্পৰাগত আমাৰ লোকগীত, সেই লোকগীতসমূহৰ চৰ্চা আৰু সাধনাৰ যোগেদি তেওঁ ইতিমধ্যে নিজৰ এক পৰিচয় গঢ়ি তুলিছে, স্বীকৃতিও পাইছে আৰু অধিক দূৰ তেওঁ আগুৱাই যাবলৈ আছে, নৱপ্ৰজন্মক তেওঁ আগবঢ়াই নিবলৈ আছে। আমি কিছু সময় নকুল দাৰ লগত কথা পাতিম। দাদা, আপোনাৰ লগত আজি এনেকৈ প্ৰথম অনানুষ্ঠানিকভাৱে কথা পাতিম বুলি ভাবিও মই ৰেকৰ্ড কৰি লৈছোঁ। আমি হোলী গীতেৰে আৰম্ভ কৰোঁ। হোলী গীতৰ তাৎপৰ্য বা হোলী গীতৰ যিবিলাক একেবাৰে তাৰ যিটো বৈশিষ্ট্য সম্পৰ্কে অকণমান কওকচোন। হোলীটো আমাৰ কৃষ্ণকেন্দ্ৰিক, আমাৰ কৃষ্ণ আৰু প্ৰকৃতিক লৈ গীতখিনি হৈছিল। মহাপুৰুষ শংকৰদেৱে আৰু মহাপুৰুষ মাধৱদেৱে লেখা গীতখিনি আমি হোলী গীত বুলি নকওঁ, দৌলৰ গীত। দৌলৰ উপলক্ষে লিখিছিল। আমাৰ সত্ৰত নৈমিত্তিক প্ৰসংগত গায়ন বায়ন ঘোষা কীৰ্তন ওজাপালি গায়। আৰু আজি যি ধৰণে আমি শংকৰদেৱ মাধৱদেৱক স্মৰণ কৰিম, কৃষ্ণক স্মৰণ কৰিম, কিন্তু আমাৰ যিসকলে হোলীক আমাক চিনাকি কৰি থৈ গ'ল, আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰী, অসমীয়া প্ৰথম হোলী গীত, হেনুৱা বসন্তে প্ৰাণ কলৈ যোৱা, প্ৰসন্নলাল চৌধুৰী, তাৰপিছত গিৰিশ দাস, গিৰিশ তানসেন, তাৰপিছত ইফালে আমাৰ গকুল পাঠক, এনেধৰণে প্ৰহ্লাদ দাস, বহুত হোলী গীত আমাক দি গৈছে। আৰু এই প্ৰকৃতি আৰু কৃষ্ণক লৈ গীতখিনি ৰচনা হৈছিল। আৰু চাবাচোন কি বিনন্দী এটা হেৰি, তোমালোকে আহোঁতে আমাৰ বুজাইখন গাঁৱত আহোঁতে ৰাস্তাত দেখিছা, পলাশ মৰ্দাৰ ফুলিছে, আকাশখন শিমলুৱে ৰং চঙা শিমলু, ভোমৰাৰ গুঞ্জন, কুলিৰ মাত, শুকুলা মেঘৰ লুকা ফাকু, পচুৱা বতাহ, আমদাম মলিছে, এই ফাগুন আৰু চ'তৰ এই আমাৰ দৌল উৎসৱ পালন কৰা হয় পূৰ্ণিমা। গতিকে এই দৌলক কেন্দ্ৰ কৰি বৰপেটাৰ শিল্পীসকলে, গীতিকাৰসকলে বিভিন্ন হোলী গীত ৰচনা কৰি থৈ গৈছে। গতিকে সেইখিনি লৈ আমি বৰপেটাবাসী বা আমি নিজকে গৌৰৱ কৰিব পাৰোঁ। আৰু এইখিনি লৈ আমি মানুহৰ লগত চিনাকি হোৱাৰ এটা সুবিধা পাইছোঁ। বৰ সুন্দৰ সুন্দৰ হোলী গীত লিখিছে। অম্বিকাগিৰি লেখা প্ৰথম অসমীয়া আধুনিক হেনুৱা বসন্তে প্ৰাণী কলৈ উৰি যোৱাহে, হেনুৱা বসন্তে কলৈ উৰি যোৱা, প্ৰাণ মলয়া বতাহে, হেনুৱা বসন্তে প্ৰাণী কলৈ উৰি যোৱাহে, হেনুৱা বসন্তে। এই ফাগুন মাহ, বৰ্তমান ফাগুন মাহ চলি আছে, ফাগুন মাহক লৈ লিখিছিল। ফাগুন পৰিছে, ফাগুন পৰিছে, পৰিছে ফাগুন হোলীতে, পৰিছে ফাগুন হোলীতে, আমাৰ পৰাণ পাগল কৰে কিহতে। এইবিলাক হ'ল হোলী গীত। আমাৰ পুৰুষে গাৱা হোলী, মহিলাই গাৱা হোলী গীত আছে। আমাৰ আইসকলে নামঘৰত বাৰান্দাত বহি বহি হোলী গীত গাইছিল, সেইবিলাক দৌলৰ গীত বুলি কয়। থানৰে গোপিনী থান কাপোৰ গৈছে, অ মোৰ মাৰে কঠল কাঠৰ মাকো, বাপ কইলা থাকৰে থান কাপোৰ উৰিব, মাৰি দিম গাঁৱতে ফাকু। হে গোপিনী আই, হে গোপিনী আই, অ মোৰ গহেকে নিদিবি লাই, পাথাৰ ফুৰতে ঘুঞ্চাতা মুন খাই, গহেতে বিচছে নাই। ফাগুনৰ মাহতে শান্তি দেউল জাতৰা, দেউলৰ ওপৰে দেখে মাছ মগৰা, মাছ নহয় মগৰ নহয় জগতৰে হৰি, ইনাই বিনাই কান্দে ধৰণীতে পৰি। আইসকলেও আমাৰ গোৱা দেউলৰ গীত আছে। ঠিক তেনেকৈ আজিকালি গীত বা তুমি কৈছা লোকসংগীতৰ বহুত আজিকালি চৰ্চাটো কমি গৈছে। আমাৰ ঘৰতে আজিকালি বাৰান্দাত বহি, চোতালত বহি আইয়ে আমাৰ বা নিচুকনি গীত গাইছিল। হাপাৰে মেও কাণত থপা দেওঁ, বছৰ দিনাৰ মূৰত আইছা খৰা পিৰা দেওঁ,
খৰা পীৰাত বহি হাপায়ে মাছে ভাতে খাই আমার বাপু টুপনিখিনি চুঙাত ভরে নেই চুঙাত ভরে নেই হাপায়ে কলৰাগত টুপনিখিনি বাপু চকুত দিলাক বাপু টোপনি আহিল মাকে কাম কৰিব গেল কিন্তু আজিকালি দিনকাল বদলিছিল আজিকালি মোবাইলটো দিলেহে ল'ৰাজনী এইটো আমাৰ নিচুকনি গীত ধাইনাম বুলিও কয় আৰু কৰ্মমূলক গীত বুলিও কোৱা পাৰোঁ আমি বাচ্চাটো টোপনি মাৰাটোতো কৰ্মমূলক গীতত পৰে গতিকে এনেধৰণৰ আমাৰ বিভিন্ন গীত আছিল আইসকলে গোৱা গীতৰ কথা কওঁতে মোৰ এটা কওঁতে আপুনি পৰিসৰৰ কথা কওঁতে মোৰ মনত পৰিছে বৰপেটা জিলাখন বা আমি অবিভক্ত কামৰূপৰ কথা যদি কওঁ লোকসংগীতৰ অপূৰ্ব ভাণ্ডাৰ তুলিব যাওঁতে গীত গাইছে কইনা চেবা জাতীয় গীত আছে আমাৰ আজিকালি মোবাইলত কইনা বন্ধৰ কইনা পচন্দ হৈছে নাই চাব পাৰে কিন্তু এটা সময়ত আছিল আমাৰ গীতে কয় আলিৰ মূৰত তেলি কদম ৰাস্তাৰ মূৰত বেল চাইবা চলে বাপু কইনা চাইবা গেল বয়কে সোধে বাপু কইনা কিমান ভাল কি সোধা বুকৰ বৌ কবা লাগে লাজ তাৰমানে বেল চা চোতা কৰি গৰু আনা চোতা কৰি কইনা চাইবা গেছিল আলিৰ মূৰত তেলি কদম ৰাস্তাৰ মূৰত বেল চাইবা চলে বাপু কইনা চাইবা গেল কইনা চাই আহিলা আহাৰ পাছত আৰু বয়কে সুধছে কইনাটো পচন্দ হৈছে নাই বাপু তেতিয়া গীত গাব ও নয়ন জুৰাইল ৰে ও ৰাম সুন্দৰী সীতা দেখি আইল ৰে নয়ন জুৰাইল ৰে পুখুৰীৰে পাৰে পাৰে সাগৰীৰে বেৰা নয়ন জুৰাইল ৰে এনেধৰণে আমাৰ গীতে কয় আমাৰ এইবিলাক গীত মানে পৰম্পৰাগত চলি আছে কিন্তু আজিকালি হয়তো যান্ত্ৰিক যুগত অন্ন বস্ত্ৰ সংস্থাপনৰ কিছুমানক জুৰুলা কৰিছে আগত যিটো মানুহৰ মানে সেৱাৰ মনোভাৱ আছে যিকোনো গীত মাতৰ আজিকালি অৱশ্যে অলপমান যান্ত্ৰিক যুগ কৰ্মব্যস্ততাৰ অলপ কিছু কমিছে কিন্তু তথাপি অলপ এতিয়া মনত নপৰে বুঢ়া বয়সৰ আছে লেখা আছে আমাৰ এই পাঁচলা পুৰাণৰ গীত আছে আমাৰ তুমি টেকলি পিঠা খাবা নাপালা জানি টেকলি পিঠাৰ গীত আছে হাই মোৰ টেকলি পিঠা খাবাৰ কেনে মজা খাবাৰ কেনে মজা তেল নালগে চিনি নালগে খৰিৰ বজাও হাই মোৰ টেকলি পিঠা কিয় ধান কেইটা চালি জাৰি ৰ'দত দিবা মেলি ৰ'দত দিবা মেলি বান্ধি চৰি গুড়া কৰি ল'বা যতন কৰি হাই মোৰ টেকলি পিঠা কিয় ইহাক নাখাই লোকে খাই খজা বুন্দা খাই খজা বুন্দা পুৱাৰ পৰা পিতৈ আহি বুকত মাৰে খুন্দা হাই মোৰ টেকলি পিঠা এই টেকলি পিঠাৰ গীত আছে আমাৰ পাঁচলা পুৰাণৰ গীত আছে আমাৰ যে কলপাচলা খাওঁ আমি আঠুৱা কলো এইটো বৰ সুস্বাদু গতিকে বাৰিষা কালত এইটো আমাৰ মানে গাঁও ভূঞে খায় এইটো কলপাচলাৰ গীত আছে হাই ৰে পচলা তোক খাবলৈ নালগে গৰম মছলা হাই ৰে পচলা তোক খাবলৈ নালগে গৰম মছলা ডাঙৰ যেনি বলৰে সৰু যেনি মাই আজি দীপৰাক লগি একো আঞ্জা নাই সৰু যেনি বলৰে ডাঙৰ যেনি বাই পাঁচলাৰ আঞ্জা খাবাৰ বৰ মন যায় পাঁচলা বিচাৰি তাই বাৰীৰ কাষে কাষে ঠক ধৰা ভীমকল একে ঘাৱে কাটে পাঁচলা কুটলাক তাই হচলা হচলি কৰি আঞ্জাত পানী দিলাক আঁঠু সমান কৰি কলপাচলাৰ আঞ্জাখন উঠিল ৰাগে পাগে সেই আঞ্জাত কামাৰ মালিক ঘুটি চলি জাগে এক দখৰা কাউৰে নিলাক বাহৰ আগে সেই দখৰা কাউৰে খাই ছয় মাৰি এনেধৰণে নাওখেলৰ গীততো আছে বৰপেটাত বহুত নাওখেলৰ গীতখিনি আমাৰ দক্ষিণ কামৰূপৰ ফালে তেওঁলোকে যিবিলাক গীতৰ চৰ্চা কৰি আছে তাৰ লগত কিবা পাৰ্থক্য আছে নে প্ৰায় একে তাৰমানে শ্ৰমৰ লাঘৱ হোৱাৰ কাৰণে নাওখেলা গীত গায় আগতেতো আজিকালি যি ধৰণে মানুহৰ গাড়ী মটৰ আজিকালি হৈছে সেই দিনত একমাত্ৰ আছে নাৱেদি গুৱাহাটীলৈকে নাৱেদি গৈছিল আমাৰ বৰপেটাৰ গুজৰাট মানুহে বৰপেটাক লৈ গুৱাহাটীলৈ নাৱেদি গৈছিল গতিকে কেইবাখনো নাও একেলগে লগ হৈ গৈছে তুমিও গৈছা এওঁ গৈছে নাও বাঢ়ি থকা তাই গীত লগাই দিয়ে গীতখিনি কিয় লগাই দিয়ে শ্ৰমত যাতে চব নহয় ভাগৰ নালাগে সেইকাৰণে নাহে লগাইছিল আৰু আমাৰ নাওখেলাৰ চিকাৰ কৰাটো এটা মানে বৰপেটা মানুহৰ এটা শৈলী আছিল এটা কি বিনোদন অৱসৰ বিনোদন চিকাৰ কৰা বন্তিপুৰা যাতে পচেদি বা পচাই দি বুলি কয় মাছ মাৰা সেই কোনে কাক চেৰ পেলাই চিকাৰ ধৰিব পাৰে তাৰ শক্তিৰ পৰিচয় হৈছিল
তেতিয়া তেনেধৰণে গীত হৈছিল আমাৰ বিশেষ কৰি কৃষ্ণ কেন্দ্ৰক লৈ গীতবিলাক হয় আমাৰ যিকোনো যাত্ৰা কালে আমি যিকোনো মাংগলিক কামত যাত্ৰা কালত আমি কৃষ্ণক কেন্দ্ৰ কৰি জয় কৃষ্ণ বুলি হৰি বল হৰি বল হৰি বল তাৰপিছত গায় ও কি হৰি হে অৰ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ হৰি হে আহাৰে ও কি হৰি হে অৰ্জুনৰ ৰথৰ সাৰথি নাৰায়ণ হৰি হে তাৰপিছত স্বীকাৰ কৰিলা বাঘ স্বীকাৰ কৰি বাঘকো তাৰমানে কি মৌলা বুলিও কয় হিলা বুলি কয় স্বীকাৰ কৰিব গেলি চিকাৰী এ ভাই মৌলাৰ গম পাইছো বাঘ বুলি নকয় মৌলা চিকাৰী তাৰমানে বাঘ স্বীকাৰ কৰাৰ পাছত হৰ্ষ উল্লাস হে কুৰুৱাই পাৰে ৰাও হে কুৰুৱাই পাৰে ৰাও বালাত বাগুৰি কান্দে দুটি বাঘৰ চাও ৰাতি পুৱাইলো ৰে ও ৰাতি পুৱাইলো ৰে হে কুৰুৱাই পাৰে ৰাও হে কুৰুৱাই পাৰে বালাত বাগুৰি কান্দে দুটি বাঘৰ চাও ৰাতি পুৱাইলো ৰে আৰু কিছুমান গীত যিহেতুকে নাৱত গৈছিল সেই সময়ত হকা চিলিম গাজা খাইছিল তেনেকৈ বিহু গাইছিল আৰে এক চিলিমে যেমন তেমন দুই চিলিমে মজা আৰে এক চিলিমে যেমন তেমন দুই চিলিমে মজা আৰে তিন চিলিমে ফকির বাবু হইয়া যাই রাজা গাজা খাইছিল খাইছিল তাতেও গীত গাইছিল আৰু পিছত পাতলা গীত গাইছিল আৰে হালত মৰিল হাওলা গৰু গলিত মৰিল গাই কানাই ৰে পাৰ কৰা অবলা সুন্দৰ আৰে পানী খাওঁতে দামৰা মৰিল কটি ঠেকচা খাই কানাই ৰে পাৰ কৰা এনেধৰণৰ কিছুমান গীত গাইছিল বিভিন্ন গীত তাৰমানে চমু লাঘৱ হোৱাৰ কাৰণে বাইচাসকলক উৎসাহ দিয়াৰ কাৰণে গীত গায় আৰু নাও খেলাত যিধৰণে প্ৰতিযোগিতামূলকত পাঠকজনৰ থাকে আমাৰ বৰপেটাত পাঠকক কয় কণা কাটা গীতাল বা ওজা বা পাঠক নকয় নাও খেলা যিজনে গীত লগাই দিয়ে কণা কাটা বুলি কয় আৰু এই যে কাঠৰ মেষ্টেৰী এইবিলাক বনোৱা নাও বনোৱা আমাৰ সোতৰ মানুহ যিবিলাকে নাও বনাইছিল সেইবিলাক সোতৰ সেই সোতৰ বংশৰ মানুহ বৰপেটাত আছে এতিয়া নাও বনোৱা মানুহ সোতৰ সেই বংশৰে মানুহ আছে সেই মুঠৰাদাক বুঢ়াদাৰ দিনৰ পৰাই বংশৰ মানুহখিনিক দায়িত্ব দি গৈছিল না এনে মুখীয়াতীৰ মানুহখিনি কীৰ্তনঘৰত চূণ তেল দিব বা কুমাৰহাটীৰ মানুহখিনি আমাৰ যিটো চিৰামাটাৰ পিঠি সেইটো চাফা কৰা তেওঁলোকে উপভাষা থাকি চাফা কৰে ঠিক সেনেধৰণে নাও বনাওঁ সোতৰ বুলি কৈছিল আপুনি যে গালে ধৰক এই মোৰে মোলা কোনে মাৰিলে মই এই গানবিলাকতো আমি শুনিছো কৰবাত এতিয়া ধৰক আধুনিক নাটক কিছুমানতো ডিৰেক্টৰ বিলাক ব্যৱহাৰ কৰিছে কৰবাত কিন্তু মলুৱা বুলি যে আচলতে বাঘক কৈছিলে মই এইটো গম পোৱা নাছিলো মানে সাপ যেনেকে আমি দীঘলা বুলি কওঁ মলুৱা মানে হেৰি বান্দাৰ মলুৱা মানে বৰপেটাত খাই উঠি খাবাৰ মন কৰা চলিকো মূলা বুলি কয় এটা মূলা এখানো খাই চাবে কত খাবা মূলা এটা মৰম এক প্ৰকাৰ মৰম মৰম আৰু এটা কথা কওঁ মৌলা মানে 4 নম্বৰতে এই আমাৰ যিহেতুকে বৰপেটাৰ মানুহবিলাকৰ বংগদেশৰ লগত পূৰ্ব বংগদেশৰ বেপাৰ বাণিজ্য আছিল নাৱেদি পূৰ্ব বংগৰ কোনোবা সম্প্ৰদায়ৰ লোকে তেওঁলোকৰ গিৰিয়েক মূল্যী মৌলা বুলি পেলাই কান্দে বোলে আমাৰো যি আমাৰ মৎস্যজীৱী লোক আছে বৰপেটাত
মৎস্যজীৱী লোকৰ তেওঁলোকৰ স্বামীৰ বিয়োগত হাউচ ৰাজা বুলি কান্দে যিবিলাক আমাৰ কৈৱৰ্ত মানুহ আছে তেওঁলোকৰ গিৰিয়েক ঢুকালে হাউচ ৰাজা অ ৰাজা তই কাপোৰ আনি দিছিলি ৰাজা অ ৰাজা অ এইবিলাক মানে মানুহজন মৰাৰ পিছত বিলনী পেলাই কান্দে গতিকে অকণমান গাই দিয়কচোন এইখিনি অলপ চুকা এই মৰা হেৰি অ ৰাজা তই নানা ধৰণে সেইটো গিৰিয়েক ঢুকাইছে ঢুকাই থাকোঁতে কি কৰিছিল বুঢ়া গিৰিয়েকে অ তই এইবাৰ কাপোৰ আনি দিছিলি চাউল আনি দিছিলি ৰাজা অ ৰাজা অ এইটো আচলতে বৰপেটাৰ পাহাৰীয়া ৰাগ এইটো পাহাৰীয়া ৰাগ আমাৰ পাহাৰীয়া ৰাগটো আমাৰ এই কান্দানৰ পৰা আহে মহিলা কান্দানৰ পৰা যিটো আমি বৰগীতত ব্যৱহাৰ কৰোঁ আমাৰ এই কিমত অ মই মোৰ সমতি নাজানো তাৰয়ো পাই কিমতে ভকতি কৰিব তোমাত হৰি 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 এই এটা কথা আছে কিয় লিখিল এই গুজিয়া ঘাট আমাৰ গাঁৱৰ নাম গুজিয়া এটা গান আছিল মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে ভটিয়া যাই থাকোঁতে কোনোবা মহিলাই কান্দিছিল কোনোবা মৰাৰ কাৰণে তেতিয়া শংকৰদেৱে মাধৱদেৱে সুধিছিল বৰাকো এইটো কি সুৰ কি হৈছে বোলে নহয় মৰাৰ কাৰণে জীয়াতে কান্দিছে কান্দনতো ইমান সুন্দৰ সুৰ আছেনে আমি এনেধৰণে একফাকে কান্দবা নোৱাৰোঁ নেকি তেতিয়া মাধৱদেৱে কিমতে ভকতে কাকতি ঘোষাত ৰচনা কৰে ইয়াতে গুজিয়া ঘাটত গতিকে এই যে মৰাৰ মহিলা কান্দাবিলাকৰ আমাৰ যে সুৰ আছে আচলতে মস্ত হৃদয় বিদাৰক এই সুৰত মানে এইটো সকলোৱে কান্দে কিন্তু এই যে হাউচৰ ৰাজা বুলি কান্দে আমাৰ যি মৎস্যজীৱী লোক আছে বৰপেটাত তেওঁলোকৰ আচলতে গিৰিয়েক ঢুকালে বেছিভাগে মানে ৰাজা বুলি কান্দে গিৰিয়েকৰ ৰাজা বুলি অভিহিত কৰে এনেকে আচলতে মানুহ ঢুকোৱাৰ পিছত কান্দা এটা গীত ৰাভাসকলৰ মাজতো আছে আৰু এনেতো আৰু ৰাজস্থানৰ ৰুদালি সম্প্ৰদায়টো তেনেকুৱাকে আৰু আপুনি যে ক'লে এই মোলা এই গানটো ক'ৰবাত মোৰ শুনা সুৰ তুলিছিল প্ৰভাত শৰ্মা ছাৰে ব্যৱহাৰ কৰি দিছিলে তাৰে কৰে তাই কিবা এনেকুৱা উৰাণ জাহাজ গাইছে আছে হাজৰিকাও গাইছে আমাৰ যি জুবিনো গাইছে এইবিলাক হেৰি দিছে এইবিলাক আৰু লোকসংগীত যিবিলাক মুখে মুখে কাই লেখছিল কোনে আছে কোনো ক'ব নোৱাৰে এইবিলাকৰ কিন্তু এই নাওখেলা পৰম আপ্লুত হৈ বৰপেটাত আমাৰ হাৰিজান মৰা নদীত নাওখেলাটো আমাৰ শংকৰদেৱ মাধৱদেৱৰ ভাদ্ৰমাহ তিথিত পৰম্পৰা মতে হৈছিল আৰু স্বাধীনতা দিৱসত হৈছিল নাওখেলা তেতিয়া শৈলধৰ ৰাজখোৱা বৰপেটাত আছিল SDC আছিল নেকি নাজানো দেই এওঁ জানিব পাৰে তেওঁ এই নাওখেলাৰ পৰম আপ্লুত হৈ অসমৰ কাশী পুৰি দ্বাৰকা মথুৰা পুৰি অসমৰ বৰপেটা ধাম চাই যোৱা বাতৰা পৰাণ জোৰাই যোৱা শুনি যোৱা হৰিবৰ্ণা আকাশত হৰিনাম বতাহত হৰিনাম শিশুৰ মুখত এই মানে কবিতাটো এই গুণ গৰিমা বৰপেটাৰ গুণ গৰিমা কবিতাটো এই নাওখেলা চাই শৈলধৰ ৰাজখোৱাই লিখিছে আপোনাৰ লগত মানে কথা পাতি থাকিলে সময় কেনেকৈ গুচি যাব গমেই নাপাম কিন্তু কথা হৈছে আমি ঠিক কৰিব লাগিব কলিগীতে দি আৰম্ভ কৰিছিলোঁ ক'ত গৈ পালে ন কথাখিনি কাৰণ সুৰবিলাক এনেকেই মই এতিয়া আপোনাক একেবাৰে টান প্ৰশ্ন এটা সুধিম টান প্ৰশ্নটো এয়া হোলী গীতবিলাক গাই আছোঁ আপোনাৰ একেবাৰে হোলী গীত বুলি কোৱাৰ লগে লগে মনত অহা 5টা প্ৰিয় হোলী গীত মইতো আচলতে পুৰুষোত্তম দাসৰ দোলনি লাগিছে তাৰপিছত আমাৰ কিৰণ দাসৰ সেইটো মই গাওঁৱে এই অহাকালি কৃষ্ণ ঘূৰি আহিব হেৰি হেক্টা খোৱা কানাই আহিল হে কানাই আহিল হে খুনু চাৰি কৃষ্ণ আহিল হে কানাই মধু কৰে গুঞ্জৰে কিবা তৰি পাই চুমা চুমি কৰে ফুলে মধুমলয়া এইটো মধু কৰে গুঞ্জৰে প্ৰহ্লাদ দাসৰ আজি বাসন্তী কিনো ৰং ঢালিছে পৰাণে নৱ শিহৰণ জাগিছে বাসন্তী কিনো ৰং ঢালিছে এইটো দিলীপ দাসে লিখিছিল আৰু যদি মই গকুল পাঠকৰ একফাকে হোলী নাগাওঁ মোৰ আধৰুৱা হৈ থাকিব আজি বৰপেটা এখন গোটেই ৰঙাই আজি ৰঙে ৰঙে একাকাৰ আহা ভাই খেলো হোলী মিলি সবে প্ৰাণে প্ৰাণ আজি ৰঙে ৰঙে একাকাৰ আজি বৰপেটা বৰ ধামে চৌদিশে ফাগু উৰে
আবিৰ চন্দন বদনতে আকাশে বতাহে আজি হোলীৰে সুৰ বাজে আকাশে বতাহে আজি ৰঙৰে সুৰ বাজে ঐ আকাশে বতাহে আজি হোলীৰে সুৰ বাজে হোলী আকাশে বতাহে আজি হোলীৰে সুৰ বাজে হোলীৰে সুৰ বাজে হোলীৰে সুৰ বাজে হোলীৰে সুৰ বাজে আজি ৰঙে ৰঙে একাকাৰ ধন্যবাদ জনাইছোঁ আৰু শেষত আপোনাৰ নিজৰ হোলী গীত চিন্তা আপুনি মই নিজে হোলী মই লেখা নাই সুৰ কৰা নাই মই এই মোৰ গুৰু নৰহৰি পাঠক তেখেতে মোৰ গুৰু আছিল মই প্ৰথম কেছেটত মই গাইছিলোঁ আবিৰ খেলত চাম খেলে হোলী সেই অকণমান গাই দিছোঁ মই নিজে হোলী চলি লেখা পৰা নাই এটা মই ইমান শিক্ষিত মানুহ নহয় আপুনি লোকসংগীতৰ ইমান বেছি প্ৰথম কেছেট আমাৰ 8টা গানত আছিল আবিৰ খেল সেইখন কেছেটত মই এটা গাইছিলোঁ প্ৰথম মানে এটা আছে হেৰি ভক্তি অঞ্জলি বুলি এখন কেছেট এটা আছিল সেইখন কেছেটত ময়ো সহজে কণ্ঠদান কৰিছিলোঁ নৰেন দাসে লগাই দিছিল বন্দনা দত্ত আমাৰ এই অসমীয়া বাইদেউ মই খন্না বাইদেউ আৰু হৰ্ষ দাস আমাৰ আজি আমাৰ হৰ্ষ দাস আমাৰ লগত নাই আমি সহযোগী পালি আছিলোঁ এইটো গাইছিল আজি কিনো বাতৰি আনি দিলে বাসন্তী ৰাণী যাই প্ৰাণী কলৈ উৰি উৰি এই গীতটি আৰু কণ্ঠীখন আবিৰ কেছেটখনত শ্যাম খেলে হোলী গোপ গোপী মিলি বৃন্দাবনে আজি ময়ূৰা ময়ূৰী নাচে বনে বনে গোপ গোপী মিলি বৃন্দাবনে এইখন আবিৰত গা আছিল তাৰ নৱনুৰাটো গাইছোঁ কুঞ্জ আনন্দটো গাইছিলোঁ এইখন হেৰিত গোৱা হৈছে মই ৰেডিঅ'ত মই কিন্তু 87ৰ পৰা মই হোলী গীত গাই আছোঁ আৰু হোলী গীতৰ মই হাঁহি পাইছোঁ হোলী গীতৰ গতিকে সংগীত একাডেমীৰ জৰিয়তে মই থিয় নাম গাইছোঁ মই হোলী গীত গাৱা নাই থিয় নাম গাইছোঁ আৰু এনে ৰবীন্দ্ৰ ভৱনৰ জৰিয়তে মই গোটেই ভাৰতখন বা অসমখনত মই যাব সুবিধা পাইছিলোঁ মই এই থিয় নাম হোলী গীত নাও খেলা ভোৰতাল নৃত্য এই 4টা বস্তু লগত লৈ গৈছোঁ লগত লৈ আমি গোটেই ভাৰতখনে ঘূৰাৰ সুবিধা পাইছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত ধন্যবাদ জনাইছোঁ এনেকৈ আপুনি অসমৰ এই বৰ্ণাঢ্য যিখিনি সাংস্কৃতিক উপাদান আছে আমাৰ লোকসংগীতৰ এনে আৰু আগলৈ আশীৰ্বাদ কৰিবা যাতে এনে কৰি তোমালোকৰ লগত এনে গাই বাই থাকিব পাৰোঁ যাতে মনত কোনোদিন অহংকাৰ নাহে মোৰ অন্তৰত সেইটোৱে আশীৰ্বাদ কৰিবা আপুনি কিমান সৰল আৰু কিমান একেবাৰে মাটিৰ মানুহ আপোনাৰ কথাখিনি যিসকলে শুনি আছে তেওঁলোকে সকলোৱে বুজি পাইছে আপোনাৰ পৰিচয় বেলেগ দিয়াৰ কোনো দৰকাৰেই নাই ধন্যবাদ জনাইছোঁ তুমি আমাৰ ঘৰত আহিছা ধন্যবাদ জনাইছোঁ আমি কলৈ উৰি যোৱাহে এনুৱা বসন্তে কলৈ উৰি যোৱা প্ৰাণ